এতিয়া কথাটো হ'ল যে সকলোতে বা অসমতো ৰাজনীতিকৰে বাতাবৰণ, গতিকে ৰাজনীতিকৰ কথাটো ক'বই লাগিব। আৰু যিহেতু মই ৰাজনীতিকৰ কথাই কওঁ, আজিকালি যিমান মানুহ অসমত আছে, সেই মানুহৰ যদি হিচাপ কৰা যায়, মানুহে মুখে মুখে এইটোৱে ক'ব 3 কোটি 60 লাখ 70 লাখ। সেই 3 কোটি 60-70 লাখ মানুহক মাত্ৰ 126 জন MLA চলাই আছে। এইটো বহুত চিন্তনীয় বিষয়। নতুন নৱ প্ৰজন্মই আজিকালি সেই চাউল দালি আৰু মিঠাতেল সেইবিলাকৰ ওপৰত আৰু বেছি গুৰুত্ব নিদিয়ে। এতিয়া লাহে লাহে নিৰ্ভৰ হ'বলৈ, নিজকে আত্মনিৰ্ভৰশীল হ'বলৈ শিকি আছে। কিন্তু সকলোতকৈ ডাঙৰ কথাটো হৈছে যে আত্মনিৰ্ভৰশীল হ'বলৈ হ'লে টকাৰ খুব প্ৰয়োজন। টকা এতিয়া নাই। এক শ্ৰেণীৰ হাতত টকাবোৰ এনেকৈ সোমাই পৰিছে, এক শ্ৰেণীৰ হাতত একদম শূন্য মানে বিগ শূন্য, এনেকুৱা শূন্য এটা। গতিকে নৱ প্ৰজন্মক মই এটাই অনুৰোধ কৰিম যে আপোনালোকে ভালকৈ ওলাই আহক আৰু প্ৰথমতে ৰাজনীতিক শিকক। ঠিক আছে, বেছি দিন শিকিব নালাগে, 5 বছৰমান শিকক। তাৰপিছত শিকি আহি বঢ়িয়াকৈ পলিটিক্স কৰিলে হ'ল, ৰাজনীতি কৰিলে হ'ল। এনে হঠাৎ মানে আহি ৰাজনীতিকত যোগদান দিয়াটো ভাল কথা নহয়।